হেল্ল' ভিউৱাৰ্ছ, মই এতিয়া উপস্থিত আছোঁ এখন বিদ্যালয়ত আৰু বিদ্যালয়খনৰ নাম হৈছে জ্ঞানচাকি হাইস্কুল। আৰু এই বিদ্যালয়খনত আজি এটা সজাগতা অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই সজাগতাটো হৈছে ডেংগু, মেলেৰিয়া, বিভিন্ন ৰোগ সংক্ৰান্তীয় সজাগতা সভা এখন আয়োজন কৰিছে। আৰু ইয়াত উপস্থিত আছে বঙাইগাঁও জিলাৰ স্বাস্থ্যকৰ্মীসকল, মীন বিভাগৰ কৰ্মীসকল, মানিকপুৰ স্বাস্থ্য কেন্দ্ৰৰ কৰ্মীসকল, মানিকপুৰৰ পশু চিকিৎসা কেন্দ্ৰৰ কৰ্মীসকল আৰু লগতে আমাৰ দমপাৰা স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক তথা কৰ্মীসকলে ইয়াত উপস্থিত আছে। আৰু তেওঁলোকে কি বক্তব্য আগবঢ়ালে, সজাগতাটো কেনেকুৱা, আপোনালোকে ভিডিঅ'টো চালে সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব। এটা সুন্দৰ অনুষ্ঠান ইয়াত আয়োজন কৰিছে আৰু এই অনুষ্ঠানটোৰ প্ৰথম হাত ধৰিছিলে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপংকৰ ৰয়ে। তেওঁ হাত ধৰিছিলে অনুষ্ঠানটো আৰু বাকী যিসকল কৰ্মী আছে, স্বাস্থ্যকৰ্মী বা ডাক্তৰ, তেওঁলোকে সজাগতা সম্পৰ্কত বিভিন্ন ধৰণে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বক্তব্য আগবঢ়াইছে আৰু তেওঁলোকে ভালেমান প্ৰতিজন ছাত্ৰ ছাত্ৰীকে লিফলেট দিয়াৰ ব্যৱস্থা কৰিছিলে আৰু সেইটো দিয়া হৈছে। গতিকে আহক আমি ভিডিঅ'টো চাওঁ আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিব আৰু ভাল পালে কমেণ্ট কৰিব আৰু কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে এইটো চাই ল'ব। নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। থেংক ইউ। ল'ব লাগে। এইটো জাপানীজ এনকেফেলাইটিছ ভেকচিন মেইনলি বাচ্চাক দিয়ে 9 মান্থছৰ পৰা 12 মান্থছ, 3 মান্থছৰ পৰা 24 মান্থছলৈকে, কিন্তু আপ টু 15 ইয়াৰ্ছও এইটো ল'ব পাৰে। সেইকাৰণে ভেকচিনেশ্যনটো দৰকাৰ। তাৰপিছত মহৰ পৰা তুমি ঘৰত কেনেকৈ বাচিব পাৰা? প্ৰথম কথা, যেতিয়া ঘৰত খোৱা আঁঠুৱাটো ইউজ কৰিব লাগে। আঁঠুৱা যদি লগোৱা তুমি মহৰ পৰা বাচি গলা ৰাতি। আৰু দিনত আমাৰ খালী গাত থাকিব নালাগে। খালী গাত থাকিলে মহে বেছিকৈ কামুৰিব চান্স পাই যায়। আৰু তুমি যদি মহৰ ধূপ ইউজ কৰা ঘৰত, সেইটোও ভাল কথা। আৰু তুমি যদি ঘৰত আছা, ঘৰত যদি ক'ৰবাত চোৱা পানী জমা আছে, পানী জমা থাকিব দিব নালাগে। পানী যদি জমা থাকে, সেইটো এটা ব্ৰিডিং চাইট হয়, য'ত মহে বেছিকৈ কণী দিয়ে। ব্ৰিডিংটো বেছি হয়, মহ বাঢ়ি থাকে। সেইকাৰণে তোমালোকে যিমান পাৰা মহতকৈ বাচি থাকিবা। আৰু এই জাপানীজ এনকেফেলাইটিছ অলপ ডেঞ্জাৰো হ'ব পাৰে। এইটো কাৰণে বিষ হয়, এইটো মেইনলি ব্ৰেইনৰো ডেমেজ কৰিব পাৰে। যদি ব্ৰেইন ডেমেজ কৰে তেতিয়াহ'লে চিজাৰ ফিট মাৰিব পাৰে, নহ'লে এইটো পেৰালাইচিছো হ'ব পাৰে। পেচেণ্টটো কমাত গুচি যাব পাৰে। সেইকাৰণে যদি তুমি বাচিব পাৰা, প্ৰিভেনশ্যন যদি আছে, মেজাৰ যদি আছে, তেতিয়াহ'লে তোমাক বাচি থকাই বেছি ভাল। এইটোৱে কৈছোঁ যে মহৰ পৰা বাচি থাকিবা আৰু তোমালোকে যিমান জানা এইবিলাক নিজৰ ঘৰত গৈ চবকে ক'বা, চবকে জনাবা। আৰু ইয়াৰ ভেকচিনেশ্যন যোনটো আছে, যদি পাৰা চবে এটা এটা ড'জ লৈ ল'বা। ঠিক আছে, থেংক ইউ। নমস্কাৰ। আজিৰ এই জ্ঞানচাকি মহাবিদ্যালয় স্কুলৰ শিক্ষকসকল আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ স্বাস্থ্য বিভাগৰ সহকৰ্মীসকল, আজি আমাৰ ইয়াতে অহাৰ এটাই উদ্দেশ্য, সেইটো হ'ল সজাগতা। আজি আপোনালোকক আমি সজাগ কৰিব আহিছোঁ। যিটো আমাৰ আগৰ যিজন বক্তাই কৈ গ'ল যে ভেক্টৰবৰ্ণ ডিজিজ বাহকজনিত ৰোগ। তাৰমানে এই বেমাৰটো ডাইৰেক্ট নহয়, এটা বাহক লাগে। এই বাহকটো হ'ল মহ। এতিয়া আপোনালোকে মেলেৰিয়াৰ কথা চবে শুনিছে। মেলেৰিয়া আগতে আমাৰ বহুত আছিল, লাহে লাহে কমি গৈছে। ডেংগু আগতে নৰ্থ ইণ্ডিয়াৰ পিনে বেছিকৈ আছিল, দিল্লী, হাৰিয়ানা। লাহে লাহে এইটো আমাৰ অসমতো আজিকালি হয়। আৰু জাপানীজ এনকেফেলাইটিছটো পাৰ্টিকুলাৰলি আপাৰ আছামৰ ফালে বেছিকৈ আছিল, লখিমপুৰ, ডিব্ৰুগড়। কিন্তু লাহে লাহে এতিয়া লোৱাৰ আছামৰ পিনে এইটো হোৱা আৰম্ভ কৰিছে। প্ৰত্যেক বছৰে আমাৰ ডিষ্ট্ৰিক্টত জাপানীজ এনকেফেলাইটিছত বহুত মানুহ ভুক্তভোগী হয়। আৰু মেলেৰিয়া আৰু ডেংগুৰ তুলনাত জাপানীজ এনকেফেলাইটিছটো বহুত ভয়ানক হয়। এজ পাৰ ডাটা হিচাপে যদি 100জন মানুহৰ জাপানীজ এনকেফেলাইটিছ হয়, তাৰে 30জন মানুহ মৃত্যুমুখত পৰে। আৰু যদি মানুহ ভালো হয়, কিন্তু মানুহজনৰ কিছুমান লাইফ লং কিছুমান ৰৈ যায়, পংগু হৈ থাকিব, মানুহটো ব্ৰেইনত প্ৰব্লেম থাকিব, তেনেকুৱা হয়। সেইকাৰণে জাপানীজ এনকেফেলাইটিছৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দিওঁ। আৰু অলৰেডি ভেকচিনৰ কথা কৈ গ'ল। ভেকচিন একচুৱেলি আমাৰ ইয়াতে এডাল্ট ভেকচিন ড'জত দিয়া হৈছিলে, এইটো 2017ত দিয়া হৈছিল। কিন্তু আমাৰ পাৰফৰ্মেঞ্চ বহুত বেয়া আছিল, মানুহ ল'ব খোজা নাছিল সেইটো সময়ত। আৰু আমাৰ যিটো ৰুটিন ইমিউনেশ্যনত বাচ্চাবোৰক দিয়া হয় ভেকচিনটো, কিন্তু ভেকচিন দিলেও কিছুমান সময়ত জাপানীজ এনকেফেলাইটিছ হয়, কিন্তু মানুহ মৃত্যুমুখত নপৰে। ভেকচিনৰ পৰা মানুহজনক প্ৰতিৰোধ কৰিব পাৰি। আৰু
এই জাপানিজ এনকেফেলাইটিছটো আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ যিহেতু এইটো মহে মানুহৰ গাত ভাইৰাছটো দিয়ে আৰু এই ভাইৰাছটো মহে কৰিব লয় গাহৰি বা বগলী জাতীয় যিবোৰ চৰাই আছে সেইবোৰৰ গাৰ পৰা এই ভাইৰাছটো মহে লয় আৰু মহে মানুহক এনেই নাকামুৰে জাষ্ট সিহঁতৰ যেতিয়া ভোক লাগে তেজ ল'বলৈহে মহে মানুহক কামুৰে আৰু যেতিয়া মহে মানুহক কামুৰিবে তেজ ল'বৰ কাৰণে তেতিয়া এই ভাইৰাছটো মানুহৰ গাত সোমাই যায় আৰু এতিয়া আমি গম নাপাওঁ যে কোনটো মহে কি ভাইৰাছ লৈ ঘূৰি আছে কি বীজাণু লৈ ঘূৰি আছে যিটো মেলেৰিয়া বীজাণু হ'ব পাৰে ডেংগুৰো হ'ব পাৰে জাপানিজ এনকেফেলাইটিছৰ হ'ব পাৰে আৰু কোনটো মহে কামুৰিলে কেতিয়া কামুৰিলে আমাৰ বেমাৰটো হ'ব আমি গম নাপাওঁ সেইকাৰণে আমাৰ এটাই উদ্দেশ্য মহৰ কামোৰৰ পৰা আমি নিজকে বচাই ৰাখিব লাগে এতিয়া আঁঠুৱা ল'ব লাগে ৰাতি হওক দিনত হওক যেতিয়া পোৱা যায় আঁঠুৱা ল'ব লাগে যাতে দিনত আমাৰ ডেংগু মহে যিটো মহ আছে এডিছ মহ সেইটো দিনত কামুৰে জাপানিজ এনকেফেলাইটিছৰ ভাইৰাছ কৰিব মহটো হ'ল কিউলেক্স মহ এইটো ৰাতিপুৱাৰ ভাগত আৰু গধূলি সময়ত বেছিকৈ কামুৰে আৰু মেলেৰিয়াটো হ'ল সেইটো ৰাতি কামুৰে সেইকাৰণে কোনটো মহে কেতিয়া কামুৰে আমি গম নাপাওঁ কোনটো মহৰ গাত কি ভাইৰাছ আছে কি বীজাণু আছে গম নাপাওঁ সেইকাৰণে যিকোনো সময়ত পুৱাতে আমি আঁঠুৱা ব্যৱহাৰ কৰিব লাগে আৰু ৰাতিপুৱা গধূলি দিনত ঘৰৰ চৌহদ চাফ চিকুণকৈ ৰাখিব লাগে ধোৱা দিব লাগে আৰু যদি গাহৰি গঁৰাল কাৰোবাৰ ঘৰত আছে পাৰা মানে ঘৰৰ পৰা আঁতৰত ৰাখিব লাগে আৰু যদি কমকৈ আছে পাৰিলে আঁঠুৱাৰ ব্যৱস্থা কৰিব লাগে যিহেতু গাহৰিটো পোহপাল মানুহ কৰিবই যিহেতু সেইটো আৰ্থিকভাৱে মানুহক সচল কৰি তোলে সেইকাৰণে যিমান পাৰে নিজকে বচাই ৰাখিব লাগে গাহৰি পোহপাল কৰা কিন্তু অলপ মানুহজনৰ আৰ্থিকভাৱে এনেকুৱা দুৰ্বল হ'ল 17 লাখ মান টকা খৰচ হ'ল মানুহজন পিছত ভাল হৈছে কিন্তু টোটেলি বেয়া কণ্ডিশ্যন তাৰমানে মানুহটো খোজকাঢ়িব নোৱাৰে কথা ক'ব নোৱাৰে তেনেকুৱা কণ্ডিশ্যন যদি আমি মহৰ কামোৰৰ পৰা বা সেই বীজাণুৰ পৰা আক্ৰান্ত হোৱাৰ পৰা আমি নিজকে বচাই ৰাখিব পাৰোঁ এটলিষ্ট আমি আৰ্থিকভাৱে বা কোনো বিপদৰ পৰা আমি নিজকে বচাই ৰাখিব পাৰোঁ আৰু আজি ইয়াতে অহাৰ উদ্দেশ্য এইটোৱে হ'ল যেন আপোনালোকে কথাখিনি গম পায় যদি আপোনালোকৰ গাঁৱত ওচৰ পাজৰত যদি কাৰোবাৰ জ্বৰ হৈ আছে তৎক্ষণাৎ আপোনালোকৰ গাঁৱত যে আশা বাইদেউ আছে আশা বাইদেউ কণ্টেক্ট কৰক নহ'লে ওচৰৰ চিকিৎসালয়ত যোগাযোগ কৰক আৰু জাপানিজ এনকেফেলাইটিছৰ মেইন লক্ষণটো হ'ল সেইটো জ্বৰ হ'ব জ্বৰ হোৱাৰ পিছত মানুহজন হয়তো প্ৰলাপ বকিব মানুহজন মূৰ্ছা যাব যিপিনে চাই আছে সেইপিনে চাই আছে মানুহজন বেলেগ মানুহক চিনি নাপাব কথা কম কম ক'ব তেনেকুৱা লক্ষণ আৰু মানুহবোৰে তেতিয়া ভাবে হয়তো ভূতে ধৰিছে লাহে লাহে তাতে ঘৰুৱা ট্ৰিটমেণ্ট কৰিবলৈ যেতিয়া কণ্ডিশ্যন একেবাৰে বেয়া হৈ যায় তেতিয়াহে ডক্টৰৰ ওচৰত লৈ যায় আৰু তেনেকুৱা উদাহৰণ আমাৰ বহুত আছে যেন মাণিকপুৰৰ এটা কেছ আছে মনাকচা বুলি এটা জেগা আছে তাতে এজনী ছোৱালী সৰু ছোৱালী তাইৰো চেম কণ্ডিশ্যন ঘৰুৱা ট্ৰিটমেণ্ট কৰোঁতে যাতে কণ্ডিশ্যন ইমান বেয়া হৈ গ'ল লাষ্ট মুহূৰ্তত যাতে ডক্টৰৰ তাত গ'ল তেতিয়া ডক্টৰ কৰিবলগীয়া একোৱেই নাই সেইকাৰণে যেতিয়াই জ্বৰ হয় বা তেনেকুৱা লক্ষণ হয় ভূতে ধৰা বুলি মানুহে ভাবে তৎক্ষণাৎ ডক্টৰৰ ওচৰত যাব লাগে এইবোৰ অন্ধবিশ্বাস লৈ থাকিলে আমাৰো প্ৰব্লেম চবৰে প্ৰব্লেম হ'ব আশা কৰোঁ আজি যিখিনি কথা শুনিছা তোমালোকে গৈ পেলাই তোমালোকৰ ফ্ৰেণ্ড চাৰ্কলৰ লগত আলোচনা কৰিবা যে আজি আমাৰ স্কুলত এনেকৈ তাৰমানে বাহকজনিত ৰোগৰ ওপৰত সজাগতা সভা এটা হৈছে যা এনেকুৱা বেমাৰ আছে আৰু মহৰ পৰা এইবোৰ বেমাৰ হ'ব পাৰে তোমালোকৰ মা দেউতাৰ লগতো আলোচনা কৰিবা আৰু যিখিনি তোমালোকে লিফলেট লৈছা এইখিনি পঢ়িবা তাতে গোটেইখিনি লিখা আছে আৰু ঘৰৰ মানুহকো কাগজখন দিবা পঢ়িবৰ কাৰণে আৰু আশা কৰোঁ কোনো যাতে এনেকুৱা বেমাৰৰ ভুক্তভোগী নহয় আৰু যদি কাৰোবাৰ কিবা জ্বৰ হয় তৎক্ষণাৎ ডক্টৰৰ লগত আলোচনা কৰক ঘৰুৱা ট্ৰিটমেণ্টত আপোনালোকে নাযাব আৰু এইখিনি কৈয়ে মই বক্তব্য সামৰিছোঁ ধন্যবাদ মানিকপুৰ ভেটেৰিনেৰী মেডিকেলৰ পৰা লগতে বিভিন্ন বিভাগৰ পৰা অহা কৰ্মচাৰীবৃন্দ আৰু লগতে স্কুল ষ্টাফ আৰু মোৰ মৰমৰ সৰু সৰু আই বন্ধু মই পাঠদান কৰি দিলোঁ উত্তৰ পূৰ্বাঞ্চল গাহৰি জনসংখ্যা সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় 40% অধিক আৰু আমাৰ অসমত এই জনসংখ্যা প্ৰায় 18%। উত্তৰ পূব ভাৰতৰ লোকসকলৰ প্ৰায়ভাগেই মাংসভোগী। এই অঞ্চলত মাংসৰ চাহিদা ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত প্ৰায় দুগুণ। এই উত্তৰ পূৰ্বাঞ্চলত যদি অসমতো গাহৰি পালনে এক বিশেষ জনপ্ৰিয়তা লাভ কৰিছে, কাৰণ
গাহৰি পালনৰ দ্বাৰা অতি কম সময়তে অধিক লাভৱান হ'ব পাৰি আৰু এই অঞ্চলত গাহৰি পালন ও গাহৰি মাংস ভক্ষণৰ ওপৰত সামাজিক বাধাও কম। কিন্তু আজিৰ দিনত গাহৰি পালকসকলৰ মাজত জাপানীজ এনকেফেলাইটিছে এক আতংকৰ সৃষ্টি কৰিছে আৰু প্ৰায়ভাগ লোকৰ মনত গাহৰি পালন ও জাপানীজ এনকেফেলাইটিছ ৰোগৰ মাজৰ সম্পৰ্কৰ বিষয়ে সবিশেষ জানিবৰ কৌতূহলী ৰোগ। এই ভাইৰাছ